এইফালে এটা থাক ইজি থাকব নহয় এই তোৰ কি কি হলে এই কাৰণে মই শান্তি নাপাওঁ হে মাতি থাকাই পাওঁ ন আৰু মোক হে এই গিৰিয়েকৰ ঘৰৰ পৰা আহি মোক একে শান্তি নেৰে অলপমানো এই দৰকাৰ এটাৰ পিছত এটা দৰকাৰ ওলাই থাকে কি হলে কি হল কিয় মাছা লুচি কি হল কিয় মাছা ইমান আপানিকে কামুৰানি দিছে এখন চিৰিয়েল চাই থাকো মই চিৰিয়েলখন চাই শান্তি পোৱা নাই আজি কি বেয়া কালি কি বেয়া এটা কি বস্তু আনি দিছা মোক চিনেমা চাৱা চিৰিয়েল চাৱা বল নেকি মেকানিক মাতিয়ে থাকো মই মেকানিক মাছা মেকানিক ভাল কৰি দিয়া নাই আকৌ বেয়া হ'ল কি ভাল কৰি দিছিলি মেকানিক খুব ভাল কৰিয়ে থাকে ৰ পিছে মই মেকানিক মাতি দিব লাগিব ইমান ৰাপনা তোৰ টিভি চাৱাত মোক শান্তি এটা কাম কৰিব লাগি আমাৰ চিয়া মানুহবিলাক চিৰিয়েলৰ কাৰণে ইমান ৰাপ লাগি থাকে মই সদায় দিনা ভালকে চিৰিয়েলখন চাব নাপাওঁ মাতিম হ'ব দে বাৰু মোক মাত এই বতৰত মাতো মই যা কি হ'ল জালাক মই ক'ত পাইছা এই মই বজাৰৰ পৰা আহিলো বজাৰত মই যামহে ঘৰত হয় নেকি তই ক'ত যা খাতৰাং ভাই মই এই মেকানিক এটা মাতবা যাব গৈছিলো কিহৰ কাৰণে টিভি বেয়া হৈছে টিভি মেকানিক টিভি বেয়া হয় তোৰ নহয় টিভি টিভি বেয়া হয় নেকি মেকানিক টিভি মেকানিক টিভি মেকানিক তই বুজে গৈ নাই ঠিক আছে এই মোৰ তাত এটা একদম ধুনীয়া মেকানিক আছে ক'ত আছে মই আনিহে দিব লাগে যোৱা পিছত তোক মই দি কালি আনিম মোক একেবাৰে তাই জ্বালা কৰিম মই লৈ আহিম মোক একেবাৰে মেকানিক নানা লাগি মই লগে লগে তোক পঠাই দিম এনেকুৱা মেকানিক হা লাল দিয়ে ঠিক কৰি দিব টিভি ইমান মেকানিক আনিলো ভাই মোক একেবাৰে হৰে দিছে ভাই ফাল্টু মেকানিক গিলা আনি থকা সেইকাৰণে ভালকে সুধবা লাগে কালি লৈ কালি লৈ আহিম ঘৰত যাওঁ মই কালি লৈ আহিম কম দে বাৰু মই মই কালি লৈ আহিম আজি কিন্তু সেই খাটাৰ আমাৰ ঘৰত একদম টকা কথা কবি দেই কথা কবি দে একেবাৰে খতিটোৱা বাটি টকা মানুহ বহুত ধনী ধনী মানুহ নাই ইয়াত টিভিত বেলা বহুত দিন ভাল কৰি সপ্তাহ এটা বেয়া হয় গতিকে আমি আজি একটা ক্লিয়াৰ কৰি দিম বুলি কবি আমাৰ দুটাৰে এই নিচিনা বতৰত মোক নিবা আহিছা একা হাগেনি ধৰা মানুহতকে ওপৰত হৈছে সেইকাৰণে কবি টকা ডিমাণ্ডটো বেছি হ'ব এনেকুৱা বতৰত আমি আহিছো কষ্ট কৰি বেলা আমাৰ গাড়ী বেয়া হ'ল গতিকে সেইগিলা ভাড়া আমাৰ ল'বি কিন্তু বহুত বিল বনাবি দেই আৰু এই নিচিনা বতৰত কোন আহে কোন মাহত 5 বাৰ 6 বাৰ তুই এতিয়া টকা বাচি আমাৰ দুটাই টকা পাম তইহে পাইছা টকা মই সেয়া বেয়া গাড়ী ভাল কৰিব নাজানা কেৱল টিভিত থকা এইবাৰ গাড়ী ভাল কৰাটো পইচা পালি শিকি ল'ব লাগিব সেইটোৱে এতিয়া উপায় নাই এতিয়া মোকহে বিচাৰে ফিল পৰে দিছো কিমান ফিল পৰেছো মোক কিমান পইচা দিছা এইবাৰ কিন্তু সমান দিব লাগিব তই যিমান ভাল কৰা মোকো সিমানে পইচা দিব লাগিব মই নাজিলো গাড়ী কোনে ঠেলে সদায় মৰবা লৈ আহিব তোক মই বাদিম কিন্তু মই বেলেগ মেকানিক লগত যাম এনেকুৱা কৰি থাকিলে এইবাৰ কিন্তু সমান হ'ব লাগিব দেই তই এতিয়া এই পইচা পাবি যি সেইকাৰণে তোৰ গানো লৈছে তাৰমানে পইচা পালে গান নামিবি আকৌ খাটাৰামে আজি হাতে কিবা হেৰি বদমাচিয়ে কৰিব আহিছে বুলি ক'ব একো নক'বি হেৰি কৰ এতিয়া
কিছু মাত দি এপে আৰু যাব নোৱাৰা আমি গাড়ী চুই এতিয়া লাহেকে নাম খাটা আমাৰ ঘৰ এইটোৱে এতিয়া নেকি চাবি লাহেকে নামি এইফালে বৰষুণ মুখা দি আছে একেবাৰে কৈছো নহয় আবেলিয়া মানুহ নিচিনা হৈছে তই মেকানিক এৰিব লগা হৈছে তোৰ বয়স বহুত হ'ল বাদ দিব লাগিব কাৰোবাক নি খাওঁ এতিয়া নিজে শিকি পেলাই টকা মকা ল'বা বিচাৰতো হাতৰ বিদ্যা হৈ ভাই এই নিজে শিকি পেলাই বেলেগক শিকাব লাগে মোক কিয় শিকাব নাই আজিলৈকে খাটাৰাম 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 আসি মেকানি কেইটা অংশ মেকানি আসি কেইটা পড়লো হয়ে মই মৰিব এখন পৰি কিমান আত্মানি লগাইছে সি চাব লাগে সেইটোৱে মানে হেঁপাহ এ পড়লো হই মই আইসা এয়া লৈ আহিলো এই ক'ত কি কৰিব লাগে দেখাই দিওঁ কথা জসুম বাৰু এই টিভিটো বেয়া হৈছে তাকে ভাল কৰিব লাগে দাৰা লগে লগে ঠিক কৰি দিওঁ ক'ত কি আছে যোগাৰ মানুহটো চিবা আছে নাই অলপমান হেৰি কি অলপমান একে জন্মগত হয় নেকি এক যদি মুখ্যমন্ত্ৰী বনোৱা যায় দেখোন অসমৰ মানুহ এঘুমতি মাৰি হাৰি পাব সেইকাৰণেতো এই গাঁৱৰ মানুহে মুখ্যমন্ত্ৰী বনোৱা নাই সেইকাৰণে মেকানি বিচাৰিব লগা হৈছে একদিন হলো অমে মই মোমো কৈ থাকা নাকি যাওঁ টিভি ওচৰত এই টিভি ক'ত টিভি ক'ত গাই এইটো বাহিৰতে আকৌ বেলেগত যাব মেকানি দেৰি ঘৰতে এনেকে থাকি নহ'ব এইডাল টিভি নে টিভিয়ে আগে কৰা দেখোন সমান একো চিনি জানি নাপায় এই পানাৰ হা এইডাল কি বগা বগা নেঙুৰ ডালৰ এটা কিয় প্ৰব্লেম যদি নাই এই নেঙুৰ ডালৰ পোনে পোনে যায় এই জাগাত লাগি যাব লাগিব হয় নেকি ধৰাব জানে আকৌ সেইকাৰণে মাতছি টিভিটো ভাল নকৰাৰ কাৰণে মোক তাই মোক জাগাত বাৰ কামান কব লাগে নষ্ট নকৰি কথাখিনিয়ে কৈছো মই পামটো দি চাইচোন এটা হেৰি হয় নে নহয় টিভি মই ভাল কৰিলো এই নিচিনা টিভিটো মই পোৱা নাছিলো বাৰু চাওঁ আছো বাৰু এই ভাঙা টিভি লৈয়ে মই কিমান টুকুৰা হলো অল ইণ্ডিয়াত জানে আৰু প্ৰব্লেম আছে নেকি এইডালৰ নেঙুৰ ডালৰ ক'ত বা আছে এওঁ জানিব এতিয়া লাগি যায় আমি চাওঁ কুটিখান কুটি নাপায় দেখোন বাপ কি লম্বা ঐ পাপা কুটিকে নাপাওঁ যায় ৰাম ৰাম অৰে ভূঞা কিবা ধৰা বস্তু নে নাই এই নাই একো পোৱা নাই এই নাই পইচাটো মানে ভাল হ'ব দেখা পাব না ছবিগিলা পাব দেখা পাওঁ কৈ থৈ টিভিটো কিবা হাঙাই দি ছবি আঁকি থৈ দেখা পাব নেকি কৈ থৈ যায় কিবা এনেকৈ যি হ'ল হোলা পইচাটো কথা কওঁ নাখাচোন পেণ্টৰ লগত সুখি যায় কোন বজাৰৰ পৰা আনিছিল লাগিলে চিলা পেণ্ট নহয় নহয় ফাল্টু ভালে বহুত দাম লৈছিল কিন্তু মোৰ এই নেকি কলকে চানা হৈ কি সাংঘাতিকে বহুত মাথা মাৰি মাৰি আমিহে জানো ভাল হ'ল নে নাই ভাল হৈছিল টিভিটো ডাঙৰ বস্তু নে চাৰ্জাৰটো ডাঙৰ বস্তু আমি নিচা নহৰি একো কাম কৰিবা নোৱাৰো
নাগে তই পইচাটো লৈ ৰেডি হৈ থাকি যায় গৈছো আমি এই দুইবাৰ মান হ'ল মই টিভিটো খুলো আকৌ হিচাপটো আপোনাৰ বন্ধ হ'ব ইমান আপৰ চিনেমাখন মই চাব পাৰা তই কিয় বুজি নাপাহে কিলাৰে অ কিয় হৈছি আৰু অকমান কিবা আছে এবাৰ যদি কিবা বেয়া হয় আকৌ নহয় নাই টান কৰি দিওঁ তেতিয়া তিৰিচা মাৰে চা বাপেক চা ভায়েক চা চাই থাকি এই যখন চুপ ভাঙি দিব তাৰ আকৌ কথাই নলে এই আকৌ কি মুখা চোখা বাবা চফা লবি ইমান বনাই দিবি চাবা না বহুত কষ্ট দিলে দেই আজি মোক ডিমাণ্ডটো বেছি পালে দিব টকা দিব বুলি মোৰ আশাই কৰা নাই যিহে তাই খাই দিম মই ঠেলি ঠেলি মইহে কষ্ট পাইছো ভাওনা দেখুৱা দিলে চলে লৈছে ঠেলি ঠেলি মাৰি আছা আকৌ টিভি ভাল কৰিব লাগে বহিয়া আছা আকৌ টিভি ওপৰত অলপ বাকী আৰু 5 মিনিট ভাল হ'বতো এইটো আনকে যা ডাউনত নামি দিবি অইনাকটো কথা কৈ মোৰ তিতা হ'ব আমাৰ 5 মিনিট মানে তোৰ 10 মিনিট কাণৰ পৰ্দা ফালি দিলে ক'ত ঘূৰিয়ে পালা মই এতিয়া টিভি ভাল পাই পালাব কিন্তু 5 মিনিট 5 মিনিট সময় দেখোন খাদাই আছা আগত কোলা টিভিটো ৰাখি ভাল হ'ব নেকি এতিয়া তো ভাল কৰি থৈয়া ধৈৰ্য ধৰ পইচাটো লো আৰু ফটো যোৱা পইচা দিয়ে থম লৈ যা আপন আনবা দিম জুখুনি গালি খাবি তুমি নিচিনা ৰামা এই এখন ভালকে চোৱাই না কিয় হয় পাইছে না নাই পাৰ্টনাৰ ৰামা পাইছি গেলে আকৌ লৈ ভালকে লৈচোন কি হলে মোৰ মাথাহে ঘূৰি নে কটিহে ঘূৰি মই হত নোপোৱা হলো তোমাক যে ইমান ফোন কৰি থাকিলো কেলে আহিছিল সঁচা ফেন হয় ন কিবা বিচাৰ যোৱা নাই কলিজা ও কলিজা কলিজা ও কলিজা কিমান বুলিলে দেখাও কেনেকৈ মৰম নহয় যেন বিশাল হিমালয় লাহে লাহে কৈ মোৰ মন মৰমতে বৌ মিঠা হৈ পৰে ধীৰে ধীৰে কৈ মোৰ চনপৰা বুকুত যেন খুৱগা চৰে নেপালীতে কবলৈ মন কৰে সঁচাকৈ নেপালীতে গাবলৈ মন গালে তোকে লৈ কোন লিলিমাই খেলবা আহিছে এই বুঢ়া গাঁওখনত সিহঁতে লিলিমাই খেলাই আছে মানে মোকো লিলিমাই খেলাব লাগে মোৰ আৰু সেইটো বয়স নাই নহয় চাল্লাহাত এইবোৰহে ক'বা অহা কথা ওলাম ককা নাই মই একো গমেই নাপালো ক'ৰ পৰা আহি যে মাজত সোমাল পাৰ্টনাৰ ইমান সময় ক'ত নোহোৱা হলি ক'ত নহা হবি মাছা
হে অ', মই একেবাৰে টিভি ভাগৰ একেবাৰে ভূমিকম্প হয় নে কিয়ে মই সদে নাপালোঁ নাপাই পেলাই কওক আহিলোঁ মই নিজে ক'বা নোৱাৰোঁ লৈ পেলাই যিহে এঘাৰ লিলিমাই খেলৰ জীয়ালিকিৰা পালোঁ পাই পেলাই মাজত গুচাই ইফালে তাই চুমা খাইছে ইফালে আনকালত চুমা খাইছে জানিছা এই মই কি কৈছো জানা পাৰ নাই কি এই টিভি আকৌ ভাল কৰিব পৰা নাই পৰা নাই। মই যাদু কৰি পেলাই টকা পইচা আগতে বাঢ়ি গলো হা কৰি উঠি মই এই ভূমিকম্প লগাই দিছো মাৰত নহয় মাৰ। কেনে হৈছে নাই বেয়া হোৱা নাই ভালে পাইছে সেইকাৰণেহে মই এটা বেছি মাল্লা হয় আমাৰ